নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক কোভিড ৰিলেটেড কেইটামান প্ৰশ্ন দিম। কোভিডৰ ৰিলেটেড বহুতকেইটা প্ৰশ্ন আপোনালোকক এই ভিডিঅ'টোত দিম আৰু বহুত বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। আসাম পুলিচৰ AB UB বা আসাম পুলিচৰ SI পৰীক্ষাত আহিব পাৰে। আপোনালোকক মই ক'ব বিচাৰোঁ যে কোভিডৰ ৰিলেটেড প্ৰশ্ন আহিব পাৰে চ' ডেট মই আপোনালোকক ইম্পৰ্টেণ্ট কেইটামান প্ৰশ্ন এই ভিডিঅ'টোত দিম। চ' আপোনাৰ লগত মই বেছি কথা নকওঁ, চিধা প্ৰশ্নলৈ আগবাঢ়িম। কিন্তু ইয়াৰ আগতে এটা সৰু ৰিকুৱেষ্ট, আপুনি যদি আমাৰ চেনেলত নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনো দবাব আৰু আপুনি এই ভিডিঅ'টো ভাল পালে এটা লাইক নিশ্চয় কৰিব, কাৰণ আপোনাৰ এটা লাইকে আমাক বহুত বেছি মটিভেট কৰে। চ' আহক আমি প্ৰশ্নলৈ আগবাঢ়োঁ। কি আছে আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো, ৱেন ৱাজ দ্য কৰোণা ভাইৰাছ ফাৰ্ষ্ট ডিটেক্টেড, অৰ্থাৎ প্ৰথমে কেতিয়া কৰোণা ভাইৰাছ চিনাক্ত কৰা হৈছিল? বন্ধু বান্ধৱীসকল, এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো আপুনি আমাক কমেণ্ট বক্সত দিয়ক। মই এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো অহা ভিডিঅ'টোত আপোনালোকক দিম। চ' এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো আপুনি আমাক এতিয়াই কমেণ্টত জনাওক। তো আহক আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ। নেক্সট প্ৰশ্নত কি আছে, হোৱাট ৱাজ দ্য ইনিচিয়েল প্ৰভিজনেল নেম অফ কৰোণা ভাইৰাছ, অৰ্থাৎ কৰোণা ভাইৰাছৰ প্ৰাৰম্ভিক অস্থায়ী নাম কি আছিল? প্ৰথমতে যেতিয়া কৰোণা ভাইৰাছ ওলাইছিল তেতিয়া COVID-19 নাছিল, তেতিয়া তাৰ নাম কি আছিল? বন্ধু বান্ধৱীসকল, এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট আনচাৰ, 2019 NCOV, অৰ্থাৎ 2019 NCOV প্ৰথমতে প্ৰাৰম্ভিকভাৱে অস্থায়ী নাম আছিল COVID-19 আৰু বৰ্তমানে আমি জানো COVID-19। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আমাৰ ইনষ্টাগ্ৰাম, টেলিগ্ৰাম আৰু ফেচবুকৰ লিংক আছে। আপুনি তাত ক্লিক কৰি আমাক ফ'ল' কৰিব। বিশেষকৈ আপুনি আমাৰ লগত টেলিগ্ৰামত জইন হ'ব। আমি তাত আপোনালোকক ভাল আৰু মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্নসমূহ PDF আকাৰত দিওঁ, অথচ আমি কিবা নতুন লৈ আহি আছোঁ। চ' আপুনি যদি টেলিগ্ৰামত আমাৰ লগত জইন হয় তেনেহ'লেহে গম পাব আমি কি নতুন লৈ আহি আছোঁ। চ' আপুনি আমাৰ লগত নিশ্চয় জইন হ'ব। তো আহক আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়োঁ। নেক্সট প্ৰশ্নটো আছে যে উহানত বিজ্ঞানীসকলে কৰোণা ভাইৰাছক কি নাম দিছিল? উহানত বিজ্ঞানীসকলে অৰ্থাৎ বৈজ্ঞানিক নাম কি দিছিল কৰোণা ভাইৰাছৰ? প্ৰশ্নৰ শুদ্ধ উত্তৰ দিছে অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট আনচাৰ, SARS-CoV-2। আপুনি মনত ৰাখিব SARS-CoV-2। উহানত বৈজ্ঞানিক নাম দিছিল বিজ্ঞানীসকলে। চ' লেটছ মুভ অন দ্য নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যনটো কি আছে, কুৱেশ্যন নম্বৰ 4, COVID-19ৰ বাবে কোনবোৰ ভাইৰাছ দায়বদ্ধ, অৰ্থাৎ হুইচ ভাইৰাছ আৰ ৰেছপনচিবল ফৰ COVID-19? কোনবোৰ ভাইৰাছ? COVID-19 এটা বেমাৰৰ নামহে হয়, এইটো ভাইৰাছ নহয়। COVID-19 এটা জাষ্ট বেমাৰৰ নাম, কিন্তু COVID-19টো কোনটো ভাইৰাছৰ বাবে হয়? চ' প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ, SARS-CoV-2। আপুনি মনত ৰাখিব SARS-CoV-2 হৈছে ভাইৰাছৰ নাম আৰু COVID-19 হৈছে বেমাৰৰ নাম। চ' আহক আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়োঁ। হু হেজ ডিক্লেয়াৰ্ড কোভিড এজ এন পেণ্ডেমিক, অৰ্থাৎ কোনে কৰোণা ভাইৰাছক মহামাৰী হিচাপে ঘোষণা কৰিছিল? মহামাৰী হিচাপে কোনে ঘোষণা কৰিছিল? WHO, অৰ্থাৎ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে। অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট আনচাৰ। চ' লেটছ মুভ অন দ্য নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যন ইজ SARS এণ্ড মাৰ্চ, হোৱাট ইজ দ্য নেম অফ ৰিলেটেড ডিজিজ? SARS আৰু মাৰ্চৰ সম্পৰ্কীয় ৰোগৰ নাম কি? অৰ্থাৎ এই দুয়োটাৰ ৰোগৰ সম্পৰ্কীয় ৰোগৰ নাম কি? চ' প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট আনচাৰ, কৰোণা। SARS আৰু মাৰ্চৰ সম্পৰ্কীয় ৰোগৰ নাম হৈছে কৰোণা। চ' বলক আমি নেক্সট প্ৰশ্নটো চাওঁ। কোনখন ৰাজ্যই নভেল কৰোণা ভাইৰাছৰ বাবে সম্পূৰ্ণৰূপে কাৰফিউ দিছিল? প্ৰথমতে কোনখন ৰাজ্যই কাৰফিউ দিছিল, সম্পূৰ্ণ কাৰফিউ দিছিল? চ' প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট আনচাৰ, পাঞ্জাৱ। অৰ্থাৎ যেতিয়া প্ৰথমতে কৰোণা ভাইৰাছ আহিছিল তেতিয়া লকডাউন দিয়া হৈছিল। লকডাউনৰ লগে লগে প্ৰথম ৰাজ্যখন আছিল যি ৰাজ্যই প্ৰথমে সম্পূৰ্ণৰূপে কাৰফিউ ঘোষণা কৰিছিল, আৰু সেই ৰাজ্যখন হৈছে পাঞ্জাৱ। চ' আশা কৰিলোঁ আপুনি বুজিব পাৰিলে। আহক আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়োঁ। হোৱাট ডাজ দ্য মাইক্ৰস্কপিক শ্বেপ অফ কৰোণা ভাইৰাছ লুক লাইক, অৰ্থাৎ কৰোণা ভাইৰাছৰ আণুবীক্ষণিক আকৃতি কেনেকুৱা দেখায়? আণুবীক্ষণৰ দ্বাৰা যেতিয়া কৰোণা ভাইৰাছক দেখা হৈছিল তেতিয়া কৰোণা ভাইৰাছটো কেনেকুৱা দেখা গৈছে বা কৰোণা ভাইৰাছৰ শ্বেপটো কেনেকুৱা? চ' প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট আনচাৰ, ক্ৰাউন। ক্ৰাউনৰ নিচিনা কৰোণা ভাইৰাছৰ আণুবীক্ষণিক আকৃতি দেখা গৈছে। চ' আহক আমি নেক্সট প্ৰশ্নটো চাওঁ। অন হুইচ ডে ৱাজ দ্য জনতা কাৰফিউ ইম্প'জড ইন দ্য কাণ্ট্ৰি, অৰ্থাৎ কোনদিনা দেশত জনতা কাৰফিউ আৰোপ কৰা হৈছিল? প্ৰথমতে যেতিয়া প্ৰথম দিনা কৰোণা ভাইৰাছৰ কাৰণে দেশত জনতা কাৰফিউ দিয়া হৈছিল সেই তাৰিখটো কি আছিল? প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট আনচাৰ, 22 মাৰ্চ, আৰু সেইদিনা আছিল ছানডে। আপুনি মনত ৰাখিব ছানডে 22 মাৰ্চ, সেইদিনাখন প্ৰথমতে
দেহত কাৰফিউ দিয়া হৈছিল জনতা কাৰফিউ দিয়া হৈছিল সো আহক আমি নেক্সট প্ৰশ্নটো চাওঁ নেক্সট প্ৰশ্নটো কি আছে যে গুগল হেজ লঞ্চড এ ৱেবছাইট ফৰ কৰোনা এৱাৰনেছ ইনফৰমেশ্যন গুগলে কৰোনা ভাইৰাছৰ সজাগতাৰ বাবে তথ্যৰ বাবে এটা ৱেবছাইট মুকলি কৰিছিল আৰু সেই ৱেবছাইটটোৰ নাম কি আছিল প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট আনচাৰ google.com COVID-19 আপুনি মনত ৰাখিব google.com COVID-19 এটো গুগলে লঞ্চ কৰিছিল কৰোনা ভাইৰাছ এৱাৰনেছৰ ইনফৰমেশ্যন দিয়াৰ কাৰণে সো আহক আমি নেক্সট প্ৰশ্নটো লৈ চাওঁ ইন দ্য ফাৰ্ষ্ট হুইচ ষ্টেট লকডাউন ফৰ নভেল কৰোনা ভাইৰাছ অৰ্থাৎ নভেল কৰোনা ভাইৰাছৰ বাবে প্ৰথম লকডাউন কৰা ৰাজ্য কোনখন আছিল প্ৰথমে লকডাউন কোনখন ৰাজ্যত হৈছিল প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট আনচাৰ ৰাজস্থান ৰাজস্থানে প্ৰথমে নভেল কৰোনা ভাইৰাছৰ বাবে লকডাউন ঘোষণা কৰিছিল সো লেটস মুভ অন দ্য নেক্সট কোৱেশ্চন নেক্সট কোৱেশ্চন ইজ হাউ মাচ মানি হেজ ইণ্ডিয়া এনাউন্সড ইন দ্য সাৰ্ক COVID-19 ফাণ্ড অৰ্থাৎ COVID-19 পুঁজিত ভাৰতে কিমান টকা দিয়াৰ কথা ঘোষণা কৰিছিল কিমান টকা অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট আনচাৰ $10 million $10 million দিয়াৰ কথা ঘোষণা কৰিছিল ভাৰতে COVID-19 পুঁজিত সো লেটস মুভ অন দ্য নেক্সট কোৱেশ্চন নেক্সট কোৱেশ্চন ইজ COVID-19 এফেক্টছ হুইচ পাৰ্ট অফ দ্য হিউমেন বডি অৰ্থাৎ COVID-19 মানুহৰ শৰীৰৰ কোনটো অংশত প্ৰভাৱিত কৰে কোনটো অংশত এফেক্ট কৰে প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট আনচাৰ হাওফাও মানুহৰ হাওফাওত COVID-19 প্ৰভাৱিত কৰে এফেক্ট কৰে সো আহক আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়ো হুইচ ইণ্ডিয়ান ষ্টেট ৱাজ ফাৰ্ষ্ট ডিক্লেয়াৰ্ড এজ দ্য কৰোনা ভাইৰাছ পেণ্ডেমিক অৰ্থাৎ কৰোনা ভাইৰাছ মহামাৰী প্ৰথমে কোনখন ভাৰতীয় ৰাজ্য হিচাপে ঘোষণা কৰা হৈছিল অৰ্থাৎ ভাৰতৰ কোনখন ৰাজ্যই প্ৰথমে কৰোনা ভাইৰাছ মহামাৰী বুলি গম পাইছিল বা ঘোষণা কৰিছিল প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট আনচাৰ হাৰিয়ানা সো লেটস মুভ অন দ্য নেক্সট কুৱেশ্যন নেক্সট কুৱেশ্যন ইজ কুৱেশ্যন নম্বৰ 15 হুইচ টেষ্ট ইজ ডান টু টেষ্ট COVID-19 অৰ্থাৎ COVID-19 টেষ্ট কৰিবৰ কাৰণে কোনটো পৰীক্ষা কৰা হয় কনফিউজিং অপশ্যন কেইটা আছে আপুনি ভালকৈ চাই ল'ব TR-PCR RT-PCR PP-PCR এণ্ড নো অৰ্থাৎ কোনটো নহয় সো প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট আনচাৰ RT-PCR COVID-19 পৰীক্ষা কৰাৰ কাৰণে RT-PCR টেষ্টটো কৰা হয় RT-PCR সো লেটস মুভ অন দ্য নেক্সট কুৱেশ্যন নেক্সট কুৱেশ্যন ইজ কুৱেশ্যন নম্বৰ 16 কুৱেশ্যন নম্বৰ 16 ইজ হোৱাট ডাজ কো মিন ইন COVID-19 অৰ্থাৎ এই কোভিড শব্দটোত কো অৰ্থাৎ কো মানে কি কোৰ অৰ্থ কি প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে কো মানে হৈছে অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট আনচাৰ কৰোনা কো মিন্স কৰোনা সো লেটস মুভ অন দ্য নেক্সট কুৱেশ্যন উহান চীনৰ কোনখন প্ৰদেশত অৱস্থিত প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট আনচাৰ ৱে প্ৰভিন্স আপুনি মনত ৰাখিব ৱে প্ৰভিন্স সো লেটস মুভ অন দ্য নেক্সট কুৱেশ্যন নেক্সট কুৱেশ্যন ইজ হাউ লং হেজ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ডিক্লেয়াৰ্ড লকডাউন টু ডিল উইথ কৰোনা ভাইৰাছ অৰ্থাৎ ভাৰত চৰকাৰে কৰোনা ভাইৰাছৰ লগত যুঁজিবলৈ কিমান দিনৰ বাবে লকডাউন ঘোষণা কৰিছিল প্ৰথমে ভাৰত চৰকাৰে কিমান দিনৰ বাবে লকডাউন ঘোষণা কৰিছিল আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট আনচাৰ 21 ডেজ 21 দিনৰ বাবে ভাৰত চৰকাৰে প্ৰথমে লকডাউন ঘোষণা কৰিছিল কৰোনা ভাইৰাছৰ বাবে কৰোনা ভাইৰাছৰ লগত যুঁজ দিবলৈ সো আহক আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়ো হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ ইজ নট ইন দ্য গ্ৰিপ অফ কৰোনা ভাইৰাছ অৰ্থাৎ কৰোনা ভাইৰাছৰ কবলত তলৰ কোনখন দেশ নাই অপশ্যনত আছে ইণ্ডিয়া পাকিস্তান USA আৰু নন অফ দ্য এবভ অৰ্থাৎ আমি জানো ইণ্ডিয়া কৰোনা ভাইৰাছৰ কবলত পাকিস্তানো আছে USও আছে অৰ্থাৎ এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট আনচাৰ নন অফ দ্য এবভ অৰ্থাৎ ওপৰৰ তিনিটা কৰোনা ভাইৰাছৰ কবলত আছে সো লেটস মুভ অন দ্য নেক্সট কুৱেশ্যন নেক্সট কুৱেশ্যন ইজ হুইচ কাণ্ট্ৰি হেজ দ্য হাইয়েষ্ট নাম্বাৰ অফ ডেথ ডিউ টু কৰোনা ভাইৰাছ অৰ্থাৎ কৰোনা ভাইৰাছৰ ফলত কোনখন দেশত সৰ্বাধিক মৃত্যু হৈছিল আটাইতকৈ বেছি মানুহ কোনখন দেশত মৃত্যুমুখত পৰিছিল আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট আনচাৰ ইটালীত আটাইতকৈ বেছি কৰোনা ভাইৰাছৰ ফলত মানুহৰ মৃত্যু হৈছিল আপুনি মনত ৰাখিব ইটালীত সো আহক আমি নেক্সট প্ৰশ্নটো চাওঁ নেক্সট প্ৰশ্নত কি আছে কৰোনা নামটো কোন ভাষাৰ পৰা লোৱা হৈছে এই কৰোনা শব্দটো কোনটো ভাষাৰ পৰা লোৱা হৈছে আৰু প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট আনচাৰ লেটিন ভাষাৰ পৰা লোৱা হৈছে কৰোনা শব্দটো লেটিন ভাষাৰ পৰা লোৱা হৈছে সো লেটস মুভ অন দ্য নেক্সট কুৱেশ্যন হুৱে কোভিড ভেৰিয়েণ্টবোৰক কি ভাষাৰে নামাকৰণ কৰিছিল কোভিডৰ যিমানবোৰ ভেৰিয়েণ্ট আছে এই ভেৰিয়েণ্টবোৰক হুৱে অৰ্থাৎ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে কি ভাষাত নামাকৰণ কৰিছিল প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট আনচাৰ গ্ৰীক ভাষাত হুৱে কোভিডৰ ভেৰিয়েণ্টবোৰক নামাকৰণ কৰিছিল সো আজিৰ ভিডিঅ'টোত আমি ইমানখিনি প্ৰশ্ন পিক কৰিছোঁ আশা কৰিলোঁ আপুনি ভিডিঅ'টো ভাল পালে আৰু আপোনাক কিবা আমি নতুন শিকাব পাৰিলোঁ
আজিৰ ভিডিঅ'টো যদি আপুনি ভাল পাইছে লাইক এটা নিশ্চয় কৰিব আপোনাৰ প্ৰশ্ন থাকিলে আমাক কমেণ্টত জনাব আপুনি আমাৰ লগত জড়িত হৈ থাকক চেনেলটো ছাবস্ক্ৰাইব কৰক বেল আইকনো দবাওক আৰু আপুনি আমাৰ লগত টেলিগ্ৰাম ইনষ্টাগ্ৰাম আৰু ফেচবুকতো জইন হওক বিশেষকৈ টেলিগ্ৰামত জইন হওক আমি তাত আপোনালোকক কিবা নতুন দিয়াৰ চেষ্টা কৰি আছোঁ চ' আজিৰ ভিডিঅ'টো ইমানখিনিলৈ আপোনাৰ লগত লগ পাম অহাকালি সন্ধিয়া 6 বজাত আৰু 7 বজাত দুটা ভাল আৰু মষ্ট ইম্পৰ্টেণ্ট ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে আপুনি আমাৰ লগত জড়িত হৈ থাকক জয় আই অসম